অসমৰ ঐতিহাসিক ৰংঘৰ 24 ঘণ্টা ধাৰাসাৰ বৰষুণৰ ফলত ৰংঘৰ পানীৰে আৱৰি পৰিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। দীৰ্ঘদিনীয়া পানী জমা হোৱাৰ ফলত ৰংঘৰক বচাবলৈ অসমে বৃহৎ নিষ্কাশনৰ কামৰ পৰিকল্পনা কৰিছে। বৰ্তমানৰ আটাইতকৈ পুৰণি এমপি থিয়েটাৰসমূহৰ ভিতৰত অন্যতম তথা অসমৰ ঐতিহ্যৰ গৌৰৱময় প্ৰতীক হিচাপে পৰিগণিত হোৱা আইকনিকৰ ৰংঘৰ দীৰ্ঘদিনীয়া মুখামুখি ৰূপত ধাৰণা কৰা হৈছে আৰু ৰাজ্য চৰকাৰে ইয়াৰ দীৰ্ঘদিনীয়া জলজলতাক এবাৰ আৰু চিৰদিনৰ বাবে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিছে। দেওবাৰে শিৱসাগৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বছৰ বছৰ ধৰি বাৰে বাৰে বানপানীৰ সন্মুখীন হোৱা ঐতিহাসিক স্মৃতি সুৰটোক সুৰক্ষিত কৰিবলৈ এটা নিৰ্দিষ্ট নিষ্কাশন চেনেল নিৰ্মাণ কৰাৰ বৃহৎ পৰিকল্পনা কৰা হৈছে। শৰ্মাই কয়, আমি ব্যৱহাৰিক সমাধানৰ বিষয়ে আলোচনা কৰি আহিছোঁ আৰু অহা এমাহ দুমাহৰ ভিতৰত আমি এটা সঠিক নিষ্কাশন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লক্ষ্য লৈছোঁ। মোৰ বিশ্বাস 16ৰ পৰা 18 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব। সমগ্ৰ পৰিৱেশ আৰু চাউনি সলনি হ'ব পাৰে। আমি বিচাৰোঁ ভৱিষ্যত প্ৰজন্মই ৰংঘৰটো সৰ্বমূল ৰূপত চাওক। বান পৰিস্থিতি সুস্থিৰ হ'লেও ৰাজ্যৰ ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক পুনৰ আৰম্ভ হ'ব বুলিও শৰ্মাই উল্লেখ কৰে। আমি প্ৰতি বছৰে দিছপুৰৰ বাহিৰত 3 পৰা 4খন কেবিনেট বৈঠক অনুষ্ঠিত কৰি স্থানীয় প্ৰয়োজনীয়তাৰ সৈতে সংযোগ হৈ থাকিব পাৰোঁ। বানপানীৰ বাবে এই প্ৰথা বন্ধ কৰা হৈছে, কিন্তু পৰিস্থিতিৰ উন্নতি হ'লে আমি 3খন জিলাত মন্ত্ৰীসভা পৰিচালনা কৰিম। ৰিপৰ্ট নৱনিউজ পেপাৰ আছাম।